আজি এই দুৰ্যোগপূৰ্ণ সময়ত আমি বিপিএফ সজাতি দলে আজি আমি আমাৰ হাউলি পাৰ্টত বিশেষকৈ হাউলি পাৰ্টটো আমাৰ কাউৰপাৰা ৰংদিয়া গহেখান্দা ধূপগুৰি ভূঞাপাৰা ইত্যাদি কৰি মৰিয়াজাৰটো আমাৰ হাউলি পাৰ্টত নপৰে, এইটো আমাৰ খালবাৰী পাৰ্টত পৰে। আমি যিবিলাক জায়গা পৰ্যবেক্ষণ কৰিলোঁ, মানুহৰ ক্ষয়ক্ষতিৰ বুজ ল'লোঁ। এই ভয়াৱহপূৰ্ণ সময়খিনি মানুহবিলাকে যিখিনি অতিবাহিত কৰা সময়খিনি আজি বানপানী কিছুমান মানুহৰ ঘৰত এতিয়াও আছে। কিছুমান মানুহৰ ঘৰৰ পৰা বানপানীখিনি আঁতৰিছে যদিও তাত এটা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন মানুহখিনিয়ে মানে উপভোগ কৰি আছে, তাৰমানে হতাশাত ভুগি আছে আমি দেখিবলৈ পাইছোঁ। কাৰণ তাত তেওঁলোকৰ যিখিনি ৰেচন, সেই ৰেচনখিনি পৰ্যাপ্ত পৰিমাণে যোৱা নাই। তাৰোপৰি যিবিলাক সৰু ল'ৰা ছোৱালী আছে তাতে শিশু খাদ্যৰো ব্যৱস্থা কৰিবৰ কাৰণে মানে প্ৰয়োজন আছিলে। আৰু এটা বস্তু মই আচৰিত পাইছোঁ কি যে মণ্ডলবিলাকে বহুত জাগাত মানে এতিয়ালৈকে ছাৰ্ভে কৰা নাই, সোমোৱা নাই, তেওঁলোকৰ ক্ষয়ক্ষতিৰ কোনো বুজে লোৱা নাই। ধূপগুৰি ভূঞাপাৰাত যেতিয়া আমি সোমালোঁ তেতিয়া আমি সোধোতে তেওঁলোকে কৈছে যে আমাৰ ইয়াতে এতিয়ালৈকে মণ্ডলে অহা নাই আৰু তেওঁলোকে ছাৰ্ভে কৰা নাই। তেওঁলোকে কি হিচাপত মানে কৰি আছে মই নাজানো। আৰু স্বয়ং মই নাম্বাৰ লৈ পেলাই মণ্ডলক মই নিজে ফোন কৰিলোঁ, তেওঁ মোৰ ফোন ৰিচিভ নকৰিলে। তো মই ফোন কৰাৰ পিছত মোৰ ফোন যদি ৰিচিভ কৰা নাই, সাধাৰণ পাব্লিকৰ ফোন তেওঁ ৰিচিভ কৰিছে কৰা নাই মই নাজানো। চৰকাৰক আমি টানি অনুৰোধ জনাবলগীয়াই নাই, কাৰণ সেইখিনি চৰকাৰে ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিয়ে দিছে। ঘোষণা কৰাৰ পিছত ডিপাৰ্টমেণ্টৰ মানুহবিলাকে অফিচাৰসকলে তেওঁলোকে কিয় পৰ্যাপ্ত পৰিমাণে তেওঁলোকে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰা নাই মই বুজি পোৱা নাই। তো গতিকে মই এই ক্ষেত্ৰত অনুৰোধ মই আকৌ ৰাইজৰ হৈ পেলাই মই কৰিবলগীয়া হৈছে। অনুৰোধ কৰিবৰ আচলতে আমাৰ প্ৰয়োজনে নাই, তো তথাপিতো অনুৰোধ কৰিবলগীয়া হৈছে যাতে আমাৰ এই চাৰ্কল অফিচাৰ আমাৰ মণ্ডলবিলাকে গাঁওবুঢ়াবিলাকে অতি সোনকালে তেওঁলোকৰ ওচৰত যাই পেলাই এইবিলাক ছাৰ্ভে কৰে। পশুধনবিলাকৰ আজি যি পৰিস্থিতি হৈছে, তেওঁলোকে আজি গৰু ছাগলী মানুহ হাঁহ মুৰ্গী গাহৰি একেলগে মানুহবিলাক থাকিবলগীয়া হৈছে। আমি কিছুমান জেগাত চাই আহিলোঁ। এতিয়া মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আহি গৈছে। গতিকে স্বাস্থ্যৰ প্ৰতি যিটো ভাবুকি আহি গৈছে, ইমিডিয়েট এই মানুহবিলাকৰ মাজত পৰ্যাপ্ত পৰিমাণে খোৱা বস্তু আমাৰ ইতিমধ্যে ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰী ডাঙৰীয়া আপোনালোকক কৈছেই, মই দুনাই আৰু সেই কথা নকওঁ। কিন্তু পৰ্যাপ্ত পৰিমাণে এতিয়া মানুহৰ ঘৰে ঘৰে ব্লিচিং পাউডাৰ, মানুহৰ ঘৰে ঘৰে এতিয়া তেনেকুৱাকৈ মেডিচিনৰ ব্যৱস্থা, কিবা মানে কীটনাশক দৰৱ, মানে গন্ধ ওলাই গৈছে মানুহৰ ঘৰ বাৰীবিলাক। গতিকে এতিয়া মানুহৰ যিবিলাক আকৌ বেমাৰ আজাৰে তেওঁলোকক আক্ৰান্ত কৰিব, গতিকে তেওঁলোকৰ মাজত ইমিডিয়েট অফিচাৰবিলাক আহিব লাগে। চৰকাৰে মানুহবিলাকক ঘোষণা কৰাৰ পিছত তেওঁলোকে কিয় অহা নাই সেইটোৰ ওপৰত নজৰ দিব লাগে। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি পেলাই তেওঁ ঘোষণা কৰাৰ পিছতো অফিচাৰবিলাকে কিয় কৰা নাই তাৰ প্ৰতি তেওঁ নজৰ দিব লাগে। আৰু BTCৰ যি আমাৰ প্ৰশাসন আছে এতিয়া, প্ৰমোদ বড়ো ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ। আৰু মই অলপ মানে কেতিয়াবা বেয়াকৈ ক'বৰো ইচ্ছা হয়, কাৰণ 15-17টা বছৰ আমাৰ গভৰ্ণমেণ্টেও মানে BPF দলেও গভৰ্ণমেণ্ট চলাইছিলে, আমিও ৰাইজৰ মাজত গৈছিলোঁ। 2020 চনত যেতিয়া পানী হৈছিলে মই নিজে ফিল্ডত যাই পেলাই সেইবিলাক পৰ্যবেক্ষণ কৰিছিলোঁ, মানুহৰ দুখ দুৰ্দশাৰ বুজ লৈছিলোঁ, আমি তেওঁলোকক সহায় সহযোগ কৰিছিলোঁ। কিন্তু আজি ফিল্ডত যাই পেলাই আমি যিবিলাক কথা শুনিবলৈ পালোঁ, এইটো আমাৰ কথা নহয়। এই দুৰ্যোগপূৰ্ণ সময়ত আমি ৰাজনীতি কৰিবৰ কাৰণে অহা নাই, কিন্তু দুৰ্যোগপূৰ্ণ সময়ত ৰাইজৰ মাজত যাই পেলাই আমি যিবিলাক কথা গম পালোঁ, সেই কথাবিলাকৰ পৰা আমি বুজিব পাৰিলোঁ যে এই দুখৰ সময়ত মানুহৰ মাজত তেওঁলোকে যাই পেলাই মানুহ হিচাপে তেওঁলোকৰ ওচৰত যাই পেলাই থিয় হোৱা নাই। কাৰণটো কি কাৰণত তেওঁলোকে পৰিৱৰ্তন বিচাৰিছিল? কিহৰ পৰিৱৰ্তন শব্দটো কৈ পেলাই তেওঁলোকে আজি যিটো কৰিব বিচাৰিছে, তো গতিকে তেওঁলোকে ৰাইজৰ পৰা তাৰ শুদ্ধ প্ৰতি উত্তৰটো কিন্তু অতি সোনকালেই পাব। মই অনুৰোধ জনাইছোঁ ইমিডিয়েট যাতে শিশু খাদ্য, পশুধনৰ প্ৰতি তেওঁলোকে ব্যৱস্থা লয়, পশু খাদ্য, মানুহৰ পৰ্যাপ্ত পৰিমাণে ৰেচন আৰু স্বাস্থ্যৰ প্ৰতি যিটো এতিয়া ভাবুকি আহি গৈছে, ঘৰে ঘৰে ইমিডিয়েট ব্লিচিং পাউডাৰ আৰু বিভিন্ন ধৰণৰ তেনেকুৱাকৈ কীটনাশক দৰৱ এইবিলাক যাতে ইমিডিয়েট পঠায় তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। গতিকে ইয়াতে মোৰ আৰু এটা বিশেষ অনুৰোধ থাকিব। মই ইতিমধ্যে ইয়াতে আহি পেলাই শুনিবলৈ পালোঁ যে চালবাৰী সাব ডিভিজন হিচাপে
না সৰ্বুক সমষ্টি হিচাপে দাদাই কৈছে যে আমাৰ গৌতম দাস ডাঙৰীয়ে নিজেই বোলে মানে ইয়াৰ এপইণ্টেড মানে ৰিলিফৰ এপইণ্টেড মানে তেওঁ মানে ব্যক্তি গতিকে তেওঁ এই জাগাবিলাকত মানে ইমিডিয়েট চকু দিব লাগে গহেখান্দাত যিটো মানে 102 জন মানুহ আছে তাতে এটা ঘৰৰ ভিতৰত তেওঁলোকে আছে তাতে খোৱা পানীৰ কাৰণে এটা টিউবৱেল নাই আমি যোৱাৰ পিছত আমাক ৰাইজে কৈছে যে আমাৰ ইয়াতে খোৱা পানীৰ কাৰণে এটা টিউবৱেল নাই গতিকে তেওঁলোকে পানী ক'ৰ পৰা খাব তেওঁলোকে বন্যাৰ পানী খাই পেলাই তেওঁলোকে মৰিব নেকি গতিকে তেওঁলোকক তাতে ইমিডিয়েট খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে ঠিক তেনেকুৱাকৈ হয়তো আৰু বহুত জাগাত আমি কালি আকৌ হয়তো আমি ঘূৰিম আমি আৰু তেনেকুৱাকৈ হয়তো বহুত জাগাত তেনেকুৱাকৈ পাম গতিকে অনুৰোধ জনাইছোঁ আমি তেওঁ যাতে ইমিডিয়েট এইবিলাক জাগাত যায় আৰু পৰ্যাপ্ত পৰিমাণে মানুহৰ লগত কথা পাতি পেলাই কাৰ কি অভাৱ অভিযোগ সেইবিলাক যাতে কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হাত উজাৰি পাব্লিকক দিবৰ কাৰণে কৈছে কিয় দিয়া নাই মই বুজি পোৱা নাই অফিচাৰবিলাকে আজি মই কিছু অফিচাৰবিলাকৰ লগতো মই ইয়াতে হয়তো মেডামৰ লগতো মই কথা পাতিলোঁ জালা চাৰ্কুলৰ আণ্ডাৰত যিখিনি সেইখিনিত কিন্তু ছাৰ্ভিচ মোটামুটি ভালে পাইছে কিন্তু বৰনগৰ চাৰ্কুলৰ আণ্ডাৰত যিখিনি আছে সেইখিনিয়ে কিন্তু ছাৰ্ভিচ ভালকৈ পোৱা নাই আৰু তেওঁলোকে একদম মানে ছাৰ্ভিচ দিয়াই নাই ভালকৈ কাৰণটো কি মই বুজি পোৱা নাই গতিকে অনুৰোধ জনাইছোঁ আজি মই SDC ছাৰৰ লগতো কথা পাতিম তো আপোনালোকৰ জৰিয়তে ৰাইজৰ হৈ পেলাই আজিৰ এই দিনটোত মই এই দুৰ্ভগীয়া মানুহখিনিক আৰু পশুধনবিলাকক আৰু যিবিলাক আমাৰ বাচ্চা আছে গৰ্ভৱতী মাতৃ আছে তেওঁলোকৰ প্ৰতি যাতে চকু কাণ দিয়ে তাৰ প্ৰতি মই অনুৰোধ জনাইছোঁ এই ক্ষেত্ৰত অৱশ্যে মই ক'ব নোৱাৰিম আৰু মই নকওঁ কিয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন চলাইছে অসমখন কোনো কংগ্ৰেছে বা বেলেগে চলোৱা নাই গতিকে অভিযোগ আৰু প্ৰতি অভিযোগ অনাটো সহজ কিন্তু পৰিচালনা কৰাটো বহুত ডাঙৰ বস্তু গতিকে অসমৰ মুখ্যমন্ত্ৰীৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ কাম কৰি আছে আৰু তেওঁ কাম কৰাৰ কাৰণে যথেষ্ট মানে অফিচাৰবিলাকক কৈছে তেওঁ অন কেমেৰা এজন মুখ্যমন্ত্ৰীয়ে ধমকি দিয়াটো বহুত ডাঙৰ কথা গতিকে অফিচাৰবিলাকে এতিয়া যদি নকৰে তাৰ কাৰণে হয়তো তেওঁলোকে জবাবদিহি নিশ্চয় হ'ব খাতিৰ নহয় বিষয়বিলাকে কিয় কাম কৰা নাই মই বুজি পোৱা নাই হয়তো তাৰো প্ৰতি উত্তৰটো বিষয়বিলাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিশ্চয় দিব লাগিব শালবাৰী এপৰ ফালৰ পৰা আৰু মথনগুৰি ব্লক BPFৰ সহযোগত অসমত আটাইতকৈ ভয়াৱহ যি বানপানী হৈ গ'ল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে তাৰ কাৰণে আমি আজি চেণ্ট্ৰেল লেভেল জিলা লেভেল আৰু ব্লক লেভেলৰ যিখিনি আমাৰ বিষয়ববীয়া আছে আমি প্ৰজাতি দল হিচাপে আজি পুৱাৰ পৰা বিশেষকৈ মথনগুৰি সমষ্টিত আমি ধূপগুৰি কাউৰপাৰা হেলেনাৰ পাম ৰংদিয়া বুনমাজা মৈৰাজাৰ এইবোৰ অঞ্চল পোৱাৰ পৰা আমি এই দুৰ্ভগীয়া ৰাইজৰ খোজখবৰ লোৱাৰ কাৰণে আমি ভ্ৰমণ কৰিলোঁ কিন্তু আচৰিত কথা সেই মানুহখিনি আজিৰ দিনতো পানীত ককবকাই আছে আমাৰ অসম চৰকাৰ তথা BTR প্ৰশাসনে তেওঁলোকৰ প্ৰতি যিটো সহমৰ্মিতা দেখুৱাব লাগিছিলে মানৱতাৰ দৃষ্টিভংগীত বাস্তৱত কিন্তু সেইখিনি পৰিলক্ষিত হোৱা নাই আপোনালোকে আচৰিত হ'ব যে আজি 7 দিন অতিবাহিত হৈ গ'ল 7 দিনৰ মূৰত আজি ক'তবা ৰিলিফ দিছে সেই ৰিলিফ কি ধৰণৰ ৰিলিফ আমি কিন্তু সেইটো কল্পনা কৰিব পৰা নাই এইটো দুখ লাগে মানুহৰ এতিয়া বিপৰ্যয় সময় তাতে ৰাইজে আমাক অভিযোগ কৰিছে যে পাৰ ফেমিলিত হয়তো ক'তবা আধা কেজি চাউল দিছে 1 পোৱা দালি দিছে 50 গ্ৰাম মিঠাতেল দিছে এনেকুৱাকৈ দিছে ক'তবা দিছে পাৰ হেড 200 গ্ৰাম চাউল 50 গ্ৰাম দালি এনেকুৱা পৰিস্থিতি এটা
তাত দেখিবলৈ পালোঁ মানুহৰ দুখ ওলাই পাছে নধৰা হ'ল তে এই অৱস্থা আৰু পশু খাদ্য এই সময়ত ভয়াৱহ সমস্যা হৈছে আপোনাৰ গৰু ছাগলী এইবিলাকৰ তে এইবিলাকৰ যিখিনি পৰিমাণে পশু খাদ্য দিব লাগিছিলে সেইখিনিতো দূৰৰ কথা মিনিমাম পৰ্যায়ৰখিনিও আজি দিব পৰা নাই ইফালে BTR প্ৰশাসন আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ টিভিত কৈ আছে যে আমি দিল খুলি দিছোঁ আপোনালোকে হাত খুলি সাহায্য দিয়ক ক'ত সেইবোৰ প্ৰেক্টিকেলততো হোৱা নাই যে আমি BPF ফালৰ পৰা অনুৰোধ কৰিম যে এই অভাগা ৰাইজক যাতে এনেকুৱা মানে অৰ্থহীন কথা বাৰ্তা কৈ তেওঁলোকক যাতে মানসিকভাৱে আৰু যন্ত্ৰণা নিদিয়ে আৰু পৰ্যাপ্ত পৰিমাণে তেওঁলোকক সহায়ৰ হাত প্ৰকৃতাৰ্থত সহায়ৰ হাত তেওঁলোক মানে চৰকাৰে যাতে আগবঢ়াই দিয়ে এইখিনি আমাৰ BPF ফালৰ পৰা দাবী থাকিল আপোনালোকে জানে যে বিগত সময়বোৰতো এইবোৰ অঞ্চলত বানপানী হৈছিলে তেতিয়া আগ্ৰামা মহিলাৰী মহোদয়ৰ নেতৃত্বত BTC প্ৰশাসন চলিছিলে কিন্তু এনেকুৱা নাভূত নাশ্ৰুত ঘটনা কিন্তু সেই সময়ত ঘটা নাই কাৰণ আপোনালোকে ভাবকচোন যে 7 দিনৰ মূৰত যদি এটা ফেমিলিক যদি 1 কেজি চাউল দিয়ে 1 পোৱা দালি দিয়ে 50 গ্ৰাম মিঠাতেল দিয়ে সেইটো কেনেকুৱা কথা হ'ল ইয়াতকে পৰিতাপৰ বিষয় আৰু মানে এই সভ্য সমাজত এই মানে কি কয় যান্ত্ৰিক যুগত এটোতো আমি কল্পনাই কৰিব নোৱাৰোঁ সেয়েহে আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰ তথা BTR প্ৰশাসনক দাবী জনাইছোঁ যে এই বানাক্ৰান্ত ৰাইজক যাতে উপযুক্ত সাহায্য দি তেওঁলোকৰ যেটো জীৱন মৰণ এটা সমস্যা হৈ আছে সেই সমস্যাৰ পৰা যাতে পৰিত্ৰাণ দিয়ে এইখিনি আমাৰ ফালৰ পৰা মানে আমি চৰকাৰক দাবী জনাইছোঁ আৰু আমাৰ দাবীৰ প্ৰতি যাতে চৰকাৰে সঁহাৰি দিয়ে नोंथाङा सरकारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पॉइंट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पॉइन्टआव नोंथांमोना SSC बैंक PO बैंक क्लार्क बैंक SO UPSC FSC डिफेन्स रेलवे स्टेट इन्सुरेन्स AAO ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पॉइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GD नि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गलपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261133 9101 536360 70020261133 9101536360